गाइस আমাৰ ডিকেএছ ব্লগ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ এণ্ড আই এম ভেৰি সৰি কাৰণ মই কৈছিলোঁ যে চানডে কিছুমান কাম কৰি আপোনালোকক দেখাম কিন্তু বতৰটো ইমানেই বেয়া হ'ল যে বৰষুণ অকণো নেৰিলে অকণমানো ভিডিঅ' কৰিব নোৱাৰিলোঁ সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল আৰু আপোনালোকক একো দেখাবই নোৱাৰিলোঁ মই এতিয়া ব'লকচোন চাওঁগে ধুনুৱে কি কৰি আছে আপোনালোকক দেখাইছোঁ ৰ'ব এয়া আহি আছোঁ এয়া দেখিছেনে ৰাতিপুৱাই টিভিত লাগিছে এয়া দেখিছে কিবা এটা খবৰ কেনেকুৱা বেয়া কিয় এনেই কেলে এনেই গা ভাল নহয় কি হৈছে মন বেয়া গা বেয়া মনো বেয়া বোলে গাও বেয়া এইটো টিভি লাগি আছে দেখিছে টিভিত ব্যস্ত হৈ আছে পুৰা তাৰপিছত ৰ'ব দেখাইছোঁ হাই মই অৱশেষত মোবাইলটো বাৰু লৈছোঁ হাতত দেই মানে এয়া দেখিছেনে পাত ছিঙি আছে পাত কেনেকৈ ছিঙে দেখাই দিব দেই আমাৰ মায়ে বুজাই দিব মই ইমান বুজি নাপাওঁ আমাক কৈ দিয়ক কি বুলি কয় এইটো এটিকলি দুটি পাত হয়নে অঁ এটিকলি দুটি পাত দেখিছে নাই আমাৰ মা একদম এই উমনিখন নল'লেও হয় পথাৰত দেখিছে নাই পুৰা ছিঙি আছে এইবিলাক এইফালে এয়া ছিঙি চব হৈ গ'ল এইয়া দেখিছেনে এইখনত এই সেউজীয়া হৈ পেলাই যে আছে এইখিনি এইফালে সেই ককা এজনো ছিঙি আছে এইফালে এই ছিঙিব নাজানে দেই এনেই নহয় আগতেও ছিঙে এঘণ্টামানত দুজোপামান ছিঙে বেছি নহয় বাৰু এঘণ্টাত মই ছিঙিব জানো কিন্তু মই ছিঙিম এই দেখাই দিব দেই এয়া পাত ছিঙিবলৈ আৰম্ভ কৰিছে আৰু দেই মোবাইলটো মোক দিলে নিজে পাত ছিঙিছে এঘণ্টাত হেৰি কি মই এঘণ্টাত দুজোপা ছিঙো আৰু তই 5 ঘণ্টাতহে এজোপা ছিঙিব পাৰিব হ'ব মই পাৰোঁ মুখখনলৈ দেখাই থাক কটাটো দেখা মই আগতে ফেক্টৰীত মানে এমাহমান কাম কৰিছিলোঁ ন জানো মানে সেইটো কাৰণে এইবিলাক পাৰ্চেণ্টেজ জোকে যেতিয়া ইয়াত বৰষুণ দিয়ে ন মোক দেখুওৱা তই যেতিয়া বৰষুণ দিয়ে ইয়াত মানে ৱাটাৰত কাটি দিয়ে পানী ৰৈ যায় যে বহুত কাটি দিয়ে লোকচান হয় যিঘৰে বিকে সেইটো কাৰণে ৰ'দ বতৰত কাটিব লাগে পাৰিলে এনে হয় আমাৰ মানুহবিলাক দিনটো কাটিয়ে আছে হোৱাই নাই গোটেইখন আমাৰ মায়ে যে মিচিং মাছে হাঁহি দি আছে আৰু ভুৱন ভুলুৱা হাঁহি মোৰ পিছত বগাইটো ধ্বংস হৈ যাব